নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰ পূৰা মজা। বহুত দিন ভিডিঅ' দিব পৰা নাই, সেইকাৰণে ভাবিলোঁ আজি গোলাঘাটলৈ আহিলোঁ। গোলাঘাটত আহি ভাবিলোঁ একবাৰ যমুনা পাৰ্কতে সোমাই যাওঁ, শংকৰদেৱ উদ্যান। তাকে চাই যাওক কি হয়। আমি আহিছোঁ মনজিতে মই, আমাৰ লগত কোনো ছোৱালী তোৱালী অহা নাই, ঠিক আছে। আৰু এইপিনে কিছুমান প্ৰায় জোৰাকৈ আহি আছে, কিন্তু আমি দুটাই আহিছোঁ। আৰু এইপিনে সৰু ল'ৰাবোৰ খেলা কিবা কিবি দেখিছে। ৱাও, এইপিনে চশমা তচমা লগাই ছাৰ, মজা। চাই যাওক আৰু ভিডিঅ' দিবলৈ ক'তো যোৱা নহয়, কি কৰিব, ইমান আজিকালি ভিডিঅ' দিবলৈ মন নোযোৱা হৈ গ'ল। আৰু ভাবিলোঁ এইপিনে এক ৰাউণ্ড মাৰি দিওঁ। কেমেৰাটো য'ত ত'ত ফিটাবলৈ ভয়ে লাগি যায়। আপোনাৰ কিছুমান জোৰাকৈ থাকেতো, ক'ত ক'ত সোমাই থাকে পাত্তাই নাপাওঁ। আৰু এইপিনে দেখিলে সেইটো পূৰা মেইন লোকেশ্যন। আৰু এইফালে দেখিছে মাৰ্বল গুটি খেলা পূৰা, এইপিনে মহৰ গাত উঠি আছে। এইপিনে সৰুতে কোনে কোনে মাৰ্বল গুটি খেলিছিলে কমেণ্ট কৰিবচোন। মই কিন্তু খেলিছিলোঁ, তামাম খেলিছিলোঁ সৰুতে, পূৰা মাৰ্বলত এক্সপাৰ্ট আছিলোঁ। আৰু এইবোৰে ইয়াত বিশেষ দেখুৱাবলগীয়া একো নাই। এইপিনে ফুল ৰুই থৈছে, এইবোৰ কিবা কিবি। বহুত দিনৰ মূৰত ভিডিঅ' বনালে কথা চথা পাহৰি যোৱা হয়, কি ক'ম কি নক'ম তেনেকুৱা ধৰণে লাগি যায়। কি ক'ব, উপায় নাই। আৰু এইপিনে শালিকে দুজনমান সোমাই আছে। আৰু এইডোখৰত মনজিতে বোলে কিবা এটা দেখিলে, সিও লাজ কৰি গৈছে আৰু কৈছে বোলে কেমেৰাটো বন্ধ কৰি দে। সেইকাৰণে অলপমান এইডোখৰত ওপৰলৈ কৰি দিছোঁ। কি ক'ব, য'তে ত'তে আজিকালি ঢেৰ জিতি কিবা কিবি চলি থাকে, উপায় নাই আৰু। আৰু এইডোখৰতে বোলে ৰিলছ এটা বনায়, তাকে ইয়াক ৰিলছ এটা বনাই দিওঁ। ৰিলছ পূৰা শ্ল' মোশ্যন। ভালকৈ পাৰ্কখনত ঘূৰিবও নোৱাৰোঁ, ক'ত কি কি সোমাই থাকে আমি লাজেই পাই যাওঁ। এইপিনে ভালকৈ ইয়াক ৰিলছ এটা বনাই দিলোঁ। আৰু এইপিনে দেখিছেই ইয়াত কাছ কিবা কিবি থাকে। আৰু ইয়াত ধোঁৱা সাপ এটাও দেখি গৈছিলোঁ, এইটো কিন্তু কেমেৰাটো অন কৰোঁ সাপটো গুচিয়ে গ'লগৈ, সেইটো দেখাবলৈ নাপালোঁ আপোনালোকক। আৰু এইফালে কাছ বুলি কওঁতে এইপিনে কাছৰ সৰু পোৱালি দেখিলে, এইটো বহুত সৰু। এইপিনে পূৰা পাত উঠি আছে আৰু পানীটো চাওক না, কিমান ধুনীয়া লাগিছে। অ' মাই গড। আৰু এইপিনে আছে নাও, আমি নাৱত নুঠোঁ, পইচাটো বহুত লাগিব ন, খাবলৈকে পইচা নাই, আকৌ নাৱত উঠি পেলাই পইচা কেইটকা এনেই কেলৈ খৰচ কৰিম বাৰু। আপোনালোকেও আহিব, ভাল লাগিব নাৱত উঠিব, কিন্তু আমাৰ নাৱত উঠিবলৈ পইচাই নাই, ভিক্ষাৰী যে। আৰু এইফালে টিকেটটো দেখাই দিছোঁ, উল্টা হৈ আছে দেই, 20 টকা প্ৰৱেশ টিকেট, প্ৰৱেশ পত্ৰ। আৰু এইপিনে বেগ পেলাই দিছোঁ এইপিনে ছাৰে আকৌ এটা ৰিলছ বনাই লয়, এইপিনে দেখিছে। ইয়াতো ভাবিছোঁ বৰ বেছি দেৰি কৰি নাথাকোঁ। আৰু এইপিনে প্ৰভু
ৰাস্তাইদি গৈ আছে, এইপিনে দেখি গ'লোঁ, ভাবিলোঁ ভিডিঅ' এটাকে কৰি থৈ দিওঁ। আৰু আজি ভিডিঅ'ত চাই কেনেকুৱা পালে নিশ্চয় ক'ব। যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।